Hello channel, hello guys, welcome back to my YouTube channel. বন্ধুসকল আজি ভিডিওটো মোৰ নিজৰ সেটআপত নহয় মানে মই বন্ধুসকল ফুৰিবলৈ আহিছিলো কিন্তু যেতিয়া 5 ঘন্টা আগত এইটো ভিডিও দেখা পালো মই বগা মানুহটো হেন ৰঙা হৈ পৰিছো বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ আগত তোমালোকক এটা কথা জনাই দিছো যেতিয়া মই বগা মাস্কখন এৰি ৰঙা মাস্কখন ইউজ কৰো ন গম পাবা যে এই ভিডিওটোত ভৰ ভৰকে গালি হে তো তোমালোকে কানত কন্ডমটো অসৰি হেডফোনটো পিনিব নেপাহৰিবা হেল্ল' গাইস কি খবৰ আপোনালোকৰ বহুত বেয়া খবৰ আমাৰ কাৰণ আজি তহতি দুটা মক্কেল একেলগে আজি এটা বহুত ইম্পৰ্টেন্ট টপিকৰ ওপৰত ডিসকাস কৰিম যিবিলাক ৰোস্টাৰ সিহঁতে হেডফোন লগাই লো আৰু ভালকে বহিলো আমাৰ ভিডিওটো চাবৰ কাৰণে কাৰণ তোমালোকক আজি গম পাবা আবে মক্কেল হুন ৰোস্ট কৰিবলৈ ন টেলেন্ট লাগিব আৰু টেঙানি দিবা এটা হৈ গল নিজে জুই আৰু তাক চুবলৈ গলেতো তহতি জ্বলিবিয়ে পাৰ্সোনেল লাইফত মই সোমোৱা নাই হি সোমায়ে থাকে হি মোৰ পাৰ্সোনেল লাইফত সোমায়ে থাকে কথাই বন্ধুসকল পাৰ্সোনেল লাইফত এটেক কৰা কথা কোনে কৈছে শুনা মিস্টাৰ জেএছবি কিছুমান কুকুৰ আছে মোৰ পিছত ভুকি থাকে আবে লৰু কুকুৰ কাক কৈছ তই কুকুৰ হলি তই আৰু টেঙানি দিবা এটা হাতী যাক দেখি তই ভুকিব ষ্টাৰ্ট কৰ নহয় নে বাৰু মইতো তাৰ ভৰিখনক দেখি পেলাই কেতিয়াও জাজ কৰা নাই তো জীৱনত একো কৰিব নোৱাৰা বুলি তো লেংগুৰা বুলি তো মইতো কেতিয়াও হাহা নাই ঐ লাউৰি কি বাল ধেমালিতে জগাটো শুন দয়াৰ বাপেকে ন দয়াক লৈ প্ৰাউড ফিল কৰে আৰু 21 বছৰ বয়সত দয়াই এখন ঘৰ সম্ভালি আছে আৰু তই কি কৰি আছ এদিন ৰিয়েলিষ্টিক আসামৰ ঘৰত এদিন পুবালি ঘৰত এদিন আমাৰ ঘৰতো আহিবি কটি মাৰি পঠাম ফকতে ইঞ্জিনিয়াৰ বুলি গোটেই ইঞ্জিনিয়াৰিঙক গুষ্টিক কেলে ধৰি দিছ তই লাউৰা ইঞ্জিনিয়াৰ কেলা তোৰ নিচিনা এটা ইঞ্জিনিয়াৰ মই মুখত মুতো মই মানুহ কাৰণে মোৰ চাইডত মানুহ থাকে সেইদিনাখন মোৰ লগৰ এটা আছিলে পিকেবি বুলি কয় তো তাক সি বহুত বেয়াই কৈছে মই তাত মাত মাতিব নাযাওঁ মই মানুহ হয় কাৰণে মোৰ চাইডত মানুহ থাকে আৰু তো কুকুৰ হয় কাৰণে তোৰ চাইডত কুকুৰে থাকে আবে শুন গালিকে কুত্তা দয়াই ভালদৰে জানে আজিকালি মানুহতকৈ বেছি কুকুৰে বফাদাৰ সেইকাৰণে তাৰ লগত সদায় ৰখি থাকে আৰু আজিকালি মানুহ কেনেকুৱা সকলোৱে জানেই दुनिया मादरचोद थी मादरचोद है मादरचोद रहेगी খুৰা আপুনি পলিঅ' লোৱা নাই পলিঅ'টো লৈ লওক আৰু পলিঅ' নোলোৱা পৰিণতি কি হ'ল তই চাই লওক আবে মক্কেলৰ দোকান শুন তই এই ক্লিপটো যে বাৰে বাৰে ইমান লগাই আছ তাত দয়াক কুকুৰটো ইমান ভাল পায় আৰু আমিটোতো মানুহ হয় কি ভাল কি বেয়া বুজি পাওঁ তো সেইকাৰণে দয়া আমাৰ হাৰ্টত থাকে আৰু তইতো পথাৰত ওলোৱা কুচিয়াটোহে যতে ফুটা দেখ তাতে সোমাই যাও যেনেকে এতিয়া ৰিয়েলিষ্টিক অসমৰ লগত ঐ মাদাৰচোদ শুন সি ভৰিকেইখন বেয়া যদিও আজি ইমানখিনি ৰাস্তা অতিক্ৰম কৰি নিজৰ ঘৰখন চলাই আছে আৰু তই ভালটো এনো কি বাল ছিঙি আছ কালি পৰহি পোৱালিবে বহুততো সৰু হবি কালি পৰহি পোৱালি ইমান উৎপাত কেলে ৰে পোৱালি তই ৰিয়েলিষ্টিক অসমৰ লগত নহয় দয়াৰ লগত যাব লাগিছিলে তেতিয়া গম পালি হয় কিমান ডাঙৰ কন্ট্ৰভাৰ্চিয়েল নহয় যিটো ৰিয়েলিটি হয় ঠিক আছে মোৰ যিটো ৰিয়েলিষ্টিক অসম নামৰ যিটো চেনেল আছে ইয়াত ৰিয়েলিটিটো দেখুওৱা যায় আবে চুপ মক্কেল তইতো কথাই নকবি ৰিয়েলিটি দেখাইহি হা ছোৱালী ইমপ্ৰেছ কৰা 5টা টিপছ ৰোজ কৰো কৰিবি ৰোজ কৰা এটা লিমিট থাকে হচৰিকে লিমিটৰ কথা কোনে কৈছে শুনা যাৰ এটা অসমীয়া ভিডিঅ'ত আনলিমিটেড কিছে থাকে তই কি বুজি পাবি শিক্ষাৰ মূল্য কি বন্ধুসকল পঢ়া শুনা মানুহৰ জ্ঞান যদি এনেকুৱাই হয় তো মই প্ৰাউড ফিল কৰো যে মই নপঢ়িলো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰা কমেন্ট কৰা সাবস্ক্ৰাইব কৰা শ্বেয়াৰ কৰা আৰু ইমানে শ্বেয়াৰ কৰা যে ভিডিঅ'টো আমাৰ দয়াদা আৰু এই মক্কেল দুটাই পায় নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজি লৈ দিছো বাই